নমস্কাৰ প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাব বিচাৰি আছোঁ এইমছ হস্পিটেল, যিখন গুৱাহাটীত আছে। গুৱাহাটীৰ এইমছ হস্পিটেলখন আপোনালোক দেখুৱাই আছোঁ আৰু ইয়াত কেনেকুৱাকৈ কি কৰিব লাগে। যদি আপুনি আহিব বিচাৰে তেনেহ'লে আপুনি কি কৰিব লাগিব। এয়া প্ৰথম হ'ল এইটো চৌহদ, মানে কেম্পাছটো, এইটো এইমছৰ কেম্পাছ। এইটো মানে বহুত ডাঙৰ, এইটো বহুত ডাঙৰ হেৰি দেখিছে, কি সুন্দৰ পাৰ্ক চিষ্টেম হয় এইটো, একদম বঢ়িয়া, বহুত সুন্দৰ। এইখন এইমছ দেখিছে, এইখন মেইন হস্পিটেলখন। OPD ইয়াত লিখা আছে ইয়াতে সুন্দৰকৈ। আপুনি এই ডাঙৰ কেম্পাছটো আপুনি পাৰ্কিঙৰ চিষ্টেম হেৰি আছে, আপুনি গাড়ী চাড়ী লৈ গ'লে পাৰ্কিং কৰিব পাৰিব সুন্দৰ। আপুনি আহি কি কৰিব লাগিব, কেম্পাছৰ এই গেটটো যে দেখিছে, এই গেটটোৰে সোমাব লাগিব। আপুনি সোমাই গৈ ইয়াত মোক এটা কাউণ্টাৰ দেখিব, এই কাউণ্টাৰটো যে দেখিছে আপুনি, ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ইয়াতে মানে আপুনি হেৰি লৈ যাব লাগিব, কি বুলি কয় এইটো, আপুনি আধাৰ কাৰ্ড লৈ যাব লাগিব। কিন্তু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাক ইয়াত যে দেখিছে, এইবিলাক যে কাউণ্টাৰ দেখিছে, কাউণ্টাৰলৈকে আপোনাক পঠাব, যিকোনো এটা কাউণ্টাৰলৈকে পঠাই দিব। তাত আপুনি কি কৰিব, কাউণ্টাৰ আহি পোৱাৰ পিছত আপোনাৰ এখন মানে এণ্ট্ৰি হোৱাৰ পিছত আপোনাৰ এখন কাৰ্ড দিব। এই কাৰ্ডখন দেখিছেনে, এইখন, এই কাৰ্ডখনৰ বিনিময়ত 30 টকা ল'ব তেওঁলোকে। আৰু আপোনাৰ এই কাৰ্ডখনৰ ফেচিলিটি এবছৰলৈকে আছে। আপোনাৰ OPD বুকলেট দেখিছে, এইখন আপুনি এবছৰৰ কাৰণে ফেচিলিটি পাব। তাৰপিছত এই কাৰ্ডখন লৈ আপুনি ৰুম নম্বৰ য'ত দিয়ে তালৈ যাব লাগিব। এনেকুৱা ৰুমলৈকে আপোনাক পঠাব। যেনে মই যিখন লৈছিলোঁ সেইখন 290 ৰুমলৈকে পঠাইছোঁ, ছেকেণ্ড ফ্ল'ৰৰ। আৰু মই আহি এই ৰুমলৈ আহিলোঁ, আহি ইয়াতে কি কৰিলোঁ, জমা দিলোঁ। জমা দিয়াৰ পিছত ইয়াতে আপোনালোকে কি কৰিব, তেওঁলোকে আপোনাক কোন ডক্টৰৰ ওচৰত যাব লাগিব, কেই নম্বৰ ৰুমত যাব লাগিব, কিমান নম্বৰ টোকেন নম্বৰ চব দিব। এনেকুৱা টোকেন নম্বৰ দেখুৱাই দিব আপোনাক সুন্দৰ। ইয়াত বহুত হেৰি আছে, অৱশ্যে কিছুমান ফেচিলিটি এতিয়ালৈকে অহা নাই। আৰু আপুনি ডক্টৰক লগ কৰাৰ পিছত এই যে এইখন হেৰিখন দেখিছে, ফাৰ্মাচী, এইখন অমৃত ফাৰ্মাচী হয়। আপুনি ইয়াত মেডিচিন ল'ব পাৰিব, ইয়াত কিছু ডিছকাউণ্ট পাব আপুনি। আৰু এনেকৈ আহি আপুনি কি কৰিব পাৰিব, একদম সুন্দৰ ব্যৱস্থা। মাত্ৰ আপুনি ইয়ালৈ আহিলে আপুনি কি কৰিব লাগিব, আধাৰ কাৰ্ড লৈ আহিব লাগিব। আৰু আপোনাৰ স্মাৰ্টফোন আজিকালি চবৰে আছে, গতিকে অনলাইন কৰাৰ অসুবিধা নহয়। আৰু এনেকুৱা ভিতৰৰ হেৰিবিলাক বহুত সুন্দৰ, ইয়াৰে ফেচিলিটিবিলাক। অৱশ্যে কিছুমান টেষ্টৰ মানে যিবিলাক হেৰি লেবৰেটৰী হেৰি কিছুমান আহি পোৱা নাই এতিয়ালৈকে, তথাপি বাকী ফেচিলিটি আছে, চকুৰ পৰা আৰম্ভ কৰি চব আছে ইয়াতে। আৰু কেম্পাছ সুন্দৰ এখন হস্পিটেল, মানে যিটো মানে ষ্টুডেণ্টবিলাকে য'ত থাকে হেৰি কৰে, তাত হেৰি আছে, এইটো সুন্দৰ এৰিয়া। আপুনি মানে একদম চাব লগা এৰিয়া। আপুনি যদি ইচ্ছা কৰে আহিব পাৰে, ইয়াতে আহি ডক্টৰক দেখুৱাব পাৰে। সুন্দৰ হেৰি, তেওঁলোকৰ চিকিউৰিটিবিলাক বহুত ভাল। আপুনি কিবা অসুবিধা পালে চিকিউৰিটি কৰিলে আপোনাক বুজাই দিব গোটেইখিনি বস্তু। আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি কাউণ্টাৰলৈকে যাব। কাউণ্টাৰত আপোনাক যিখন বুকলেট দিব, বুকলেটখন লৈ আপোনাক যিমান নম্বৰ ৰুমলৈকে যাব দিয়ে তালৈকে যাব। আৰু তাত গৈ আপুনি এণ্ট্ৰি কৰিব, কৰাৰ পিছত আপোনাক ডক্টৰৰ ওচৰলৈ পঠাই দিব। আৰু ডক্টৰৰ পিছত আপুনি তেওঁলোকৰ প্ৰেছক্ৰাইব মতে আপুনি মেডিচিন ল'লে। অমৃত এইখন দেখাই লৈ আপোনালোক একে সন্মুখতে আছে, এইখন অমৃত ফাৰ্মাচীখন। গতিকে মানে সোমায়ে আছে, গতিকে অসুবিধা নাই, সোমাই কি আপুনি পাই যাব সেইখন ফাৰ্মাচী। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ।